বহুত দিনৰ মূৰত মই আহিলোঁ আপোনালোকৰ মাজলৈ ৰিমঝিম আৰু আজি আহিছোঁ এটা নতুন ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিব পৰা নাই, হয়তো আপোনালোকে মোক পাহৰিও গৈছে। পাহৰি নাযাব, বেয়া কথা। পাহৰি যোৱাটো একদম বিস্মৃতি, একেবাৰে বেয়া বস্তু। ত' মই মানে একচুৱেলি কৈ দিছোঁ মোৰ প্ৰব্লেমটো, এক্সাম হৈ আছেতো আৰু এটা এক্সাম আছেই। ত' তথাপিও মাজতে ভাবিলোঁ আপোনালোকৰ লগত এবাৰ মোৰ এক্সামৰ অনুভৱ মানে কি হ'ল, ফাৰ্ষ্ট টাইম OBE এক্সাম দিছোঁতো। OBE মানে অ'পেন বুক এক্সাম, যিসকলে নাজানে মই তেওঁলোকক কৈ দিছোঁ। কেনেকুৱা লাগিছে পৰীক্ষাটো দি মই আপোনালোকৰ অনুভৱ জনাম। আৰু তাৰ আগতে আহক আমাৰ ৰেগুলাৰ ইণ্ট্ৰ'টো লগাই লওঁ আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ, ঠিক আছে? ব'লক তেতিয়াহ'লে। আৰু আচ্ছা, শেষলৈকে চাই দিব কিন্তু স্কিপ নকৰাকৈ। আৰু মোৰ লগত কোন কোন প্ৰাণী আহিছে মই দেখাই দিছোঁ। এয়া আমাৰ কেমেৰা পাৰ্চন মিছ ৰিম্পি, আকৌ কেমেৰা পাৰ্চন আজি বাহিলে সবিনাশ আহিছে। এইফালে আমাৰ টিকলি, মোৰ যমজ ভগ্নী। দেখিবলৈ একে কাৰণে কৈছোঁ হা। বেবী হাই কোৱা। ভালনে আপোনালোকৰ? সোধা তই লোৱা, মোৰ ভিডিঅ' চাই থাকিব দিয়া। অ'কে, তেতিয়াহ'লে চাই থাকক। ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। মই গৈ আছোঁ আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোত। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চোৱা নাই, আগৰ ভিডিঅ'বিলাক, তেতিয়াহ'লে ৰাস্তাটোৰ কথা গম নাপাব। আৰু যিবিলাকে চাইছে অবভিয়াছলি তেওঁলোকে গম পাইছে মই ক'ত গৈ আছোঁ। মানে এতিয়া আমি পুলটোত বহিমগৈ, আড্ডা দিমগৈ, কিন্তু তাৰ আগতে মই আপোনালোকক কৈ চাওক, ভিউটো দেখিছে নহয়? আৰু মই পুলটো পাওঁগৈ মানে আপোনালোকক কৈ শেষ কৰি দিম OBE এক্সাম কি। OBE এক্সাম হৈছে অ'পেন বুক এক্সাম আৰু কিতাপ চাই লিখিব লাগে। কিন্তু এটা একদম সাংঘাতিক কথা আমাৰ নিচিনা ষ্টুডেণ্টবিলাকৰ কাৰণে, এডভেঞ্চাৰতকৈ কম নহয়। মানে এদিনো মানে এটা লেচন নপঢ়াকৈ বা দুই এটা লেচন পঢ়ি বাকী গোটেই কিতাপখন মানে মেলি, লেচনত কি আছে খবৰ নাই, কিতাপ মেলি জাষ্ট আনচাৰ কৰি দিব লাগে। এডভেঞ্চাৰতকৈ কোনো গুণে কম নহয়, একদম দুঃসাহসিকতা মই কৈছোঁ নহয়। বাৰু মই ইমানো নপঢ়াকৈ নাই, মই জাষ্ট কথাটোহে কৈছোঁ। কিন্তু একচুৱেলি যদি লেচনবিলাক পঢ়া নাযায় ন, ক'ত কি থাকে একো বুজি নাপায় মানে। আৰু তাৰপিছত আপোনাৰ PDF বনাবৰ কাৰণে কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে ছেভ নহয়, কিবা নহয়, ঢেৰ প্ৰব্লেম আহে, কৈছোঁ নহয়। আৰু এটা কথা, OBE এক্সাম দি থাকোঁতে মই এটা বস্তু খুব মিছ কৰিছোঁ। এই যে মানে আমাৰ সন্মুখত বহি থকা চোকাকেইজনীক যে ঐ আমুকটো আনচাৰ কি আছিলে এনেকৈ সুধি থাকোঁ যে, এই বস্তুটো খুব বেছি মিছ কৰিছোঁ। আৰু 6M মানে মই যিহেতু 6M ষ্টুডেণ্টবিলাকৰ কাৰণে চাগে এইটোৱে শেষ পৰীক্ষা। গতিকে আমি আৰু মানে কলেজীয়া জীৱনৰ শেষ পৰীক্ষা। গতিকে আমি আৰু সেই মানে ঐ এইটো কি আছিলে দেখাচোন বুলি কৈ আগৰ বেঞ্চৰজনীক মাতিব নোৱাৰিম বা মেম যোৱা ল'লাই এইটো কি কৰিছে এনেকৈ মানে সুধিব নোৱাৰিম কোনেও। ত' মিছ কৰিম এই বস্তুবিলাক। আৰু এক্সামটো দি থাকোঁতেও মনলৈ মোৰ কথাটো আহিছিলে, ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম বুলি। আৰু তাৰ লগতে মানে কি হয়, এক্সাম হলৰ পৰা ওলাই আহি কোনে কেইটা কৰিলে সেই বস্তুটোৰ ওপৰত যিটো ডিছকাশ্যন হয় আমাৰ ষ্টুডেণ্টবিলাকৰ, মানে সেই ফিলিংছটো মানে কাৰ কেনেকুৱা হ'ল জানিবলৈ এটা ইচ্ছুকতা থাকে। এতিয়াতো অ'পেন বুক এক্সাম কাক সুধিবি, চবৰেতো ভাল হৈছে অবভিয়াছলি, ভাল হওক তাৰে আশা কৰিছোঁ। আৰু ভিডিঅ'বিলাক চাই থাকক। আমি এতিয়া আড্ডা দিম ইয়াতে পুলতে বহি, আৰু আপোনালোকৰ লগত আড্ডা, আপোনালোকো থাকিব আমাৰ লগত আৰু আমিও আড্ডা দি আছোঁ, ঠিক আছে? আজি আমাৰ অবিনাশে গান এটা গাই শুনাব নে কি কোৱা চিষ্টাৰ? বেবী হাত চাপৰি, আৰু বেবীয়ে ধুনীয়াকৈ নাচি দেখাব। বেবী তুমি নাচিবানে? নাচিবা নাই? এয়া আমাৰ মিছ বেবীয়ে আমাক নাচি দেখাব আৰু আমি চাম। এইফালে আমাৰ দাদাই গান গাব, মইতো আছোঁৱে উৎপাত কৰিবলৈ আপোনালোকৰ লগত, নে কি কয়? তেতিয়াহ'লে ব'লক। তুমি থাকা জান সপোনত হয়, জান আমাৰ দেখা জানো। আৰু এইফালে আমাৰ পূৰা ফাংচন চলি আছে সৰু সৰুকৈ। আৰু তাৰ মাজতে এটা কথা কৈ দিওঁ, যিসকল 6M ষ্টুডেণ্ট হয় তেওঁলোকে কি মিছ কৰিলে এই এক্সামটো, OBE এক্সাম দি কেনেকুৱা পালে আৰু কি মিছ কৰিলে এই বস্তুটো মোক কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। কিন্তু স্পেচিয়েলি আমাৰ গাৰ্লছ কলেজৰ ছোৱালীবিলাক কেনেকুৱা লাগিলে জনাই দিবা, নে কি কোৱা?
কলেজীয়া জীৱনটো 5টা বছৰ কেতিয়া কেনেকৈ পাৰ হৈ গ'ল একেবাৰে গম নাপালোঁ আৰু বহুত বেছি মিছ কৰিম আচলতে কলেজীয়া জীৱনৰ লগৰবিলাকক মই যিহেতু ওমেন্সত গতিকে ছোৱালীয়ে মোৰ লগৰ বেছি চবকে বহুত বেছি মিছ কৰিম আৰু অভিয়াছলি চবেই মিছ কৰিব 6 চেমৰ ষ্টুডেণ্টবিলাকে কলেজীয়া জীৱন হয়তো শেষ কোনোবাই পঢ়িব কিবা কোনোবাই নপঢ়িব তাৰ একো গেৰাণ্টি নাই আজিকালিতো আৰু এণ্ট্ৰেঞ্চৰ ওপৰতে কথা কোনে পাছ কৰে সি পঢ়িবলৈ পাব পাৰ্চেণ্টেজতো একো ভেলুৱে নাইকিয়া নিচিনা হৈছে তাকে আৰু দেখা যাওক কি হয় সময় কেনি লৈ যায় দেখা যাওক আৰু বাকী সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ তোমাৰ দৰে কোন হ'ব পান তুমি মোৰে দেহা জান মৰমতে মোৰে অভিমান কেলৈ কৰা সুধি চাম ৰং ৰং ৰঙাকৈ গালতে হয় সুখতো হবাহি হ'বা ভালনে বেয়া দে বেয়া বেবী বেবিও বেয়া বেবী ভাল বুলি ক বেবী ভাল বুলি নহ'লে মই ভিডিঅ' নকৰিম আকৌ বেবী ভাল বুলি ক বেবী ভাল বহুত ভাল বুলি তাৰ তুমি বেবী ভাল কি কৰিব নোৱাৰিলা মই একো কোৱাই নাই সমানো বা ভাল ক'লা হেন চাগে মই কি কৰিলোঁ এইখনতে দিয়া এই বাহঁতে থেংক ইউ লাভ ইউ কৈ দিয়া আই লাভ ইউ দাদা চিয়ে বোলে ভিডিঅ'টো মই জাষ্ট এনেই নিজৰ মনৰ শান্তিৰ কাৰণে বনোৱা নিচিনা হ'ল বহুত দিন যিহেতু মই আপোনালোকৰ লগত কানেক্ট হ'ব পৰা নাছিলোঁ আৰু ভিডিঅ'টোত বাৰু কিবা শিকিবলগীয়া কিবা আছিলে বা নাই সেইটো মই একো ক'বলৈ নাযাওঁ কিন্তু বৰ বেছি দীঘলীয়া নকৰোঁ চ' তেতিয়াহ'লে ভিডিঅ'টো আজি বৰ বেছি দীঘলীয়া নকৰোঁ আজি আপোনালোকক ইমানতে বিদায় দিওঁ আৰু পুনৰ অতি সোনকালে কাইলৈ ভিডিঅ'টো কেতিয়া আপলোড হ'ব ক'ব নোৱাৰোঁ কিন্তু এক্সাম শেষ কৰি মই আহি আছোঁ আপোনালোকৰ কাৰণে একদম ভাল এণ্টাৰটেইনিং আৰু অবভিয়াছলি কিবা এটা শিকিব পাৰে আপোনালোকে যাতে কিবা এটা শিকিব পাৰে তাৰ কাৰণে মই নিশ্চয় ভিডিঅ' বনাই যাওঁ সদায় আৰু গ্যাৰাণ্টি দিছোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'ৰ পৰা চাই কিবা এটা সদায় শিকিব পাৰে তাৰ কাৰণে মই সদায় চেষ্টা কৰিম আৰু আজিলৈ ইমানতে বিদায় মাগিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই আচ্ছা যিসকল নতুন তেওঁলোকে গম পাইছে ছাবস্ক্ৰাইব নকৰাকৈ কিন্তু যাব নোৱাৰিব দেই ছাবস্ক্ৰাইব কৰি লওক ঠিক আছে বাই বাই